হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? তো আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ বাবে। তো আজি এই ভিডিঅ'টোত আমি বেলেগ কোনো কথা নাপাতিম, অকল এটা ছ'চিয়েল মেছেজৰ কাৰণেহে আপোনালোকৰ বাবে এই ভিডিঅ'টো আজি লৈ আহিলোঁ। এটা ছ'চিয়েল মেছেজ, অলৰেডি বস্তুটো আপোনালোকে জানে, সেই জনা বস্তুখিনি পুনৰ আপোনালোকক মেমৰাইজ কৰি দিব চেষ্টা কৰিছোঁ, আকৌ মনত পেলাই দিব চেষ্টা কৰিছোঁ। এটা ছ'চিয়েল মেছেজ দিম, তো আপোনালোকে ভিডিঅ'টো চাব। তাহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমতে সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈদ মুবাৰক, সকলোকে ঈদৰ শুভেচ্ছা থাকিল। গোটেই অসমবাসী ৰাইজলৈ ঈদৰ আন্তৰিক শুভেচ্ছা থাকিল। তো আজি আমি কথা পাতিম এটা ছ'চিয়েল মেছেজ। ছ'চিয়েল মেছেজটো কি আমাৰ? যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে ঈদৰ এটা ৰেষ্ট্ৰিকশ্যন দিছে। অলৰেডি আপোনালোকে বস্তুটোত মানে এনেকুৱা এজনো মানুহো নাই আজিকালি যে এইটো বিষয়ে অৱগত নহয়, সকলোৱে জানে অলৰেডি। ইয়াৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা মানে নিউজ পাব্লিছ অলৰেডি কৰি দিলে, মানে এটা আইন অলৰেডি আমাৰ বাবে জাৰি কৰি দিলে। তো অলৰেডি আপোনালোকে জানে চৰকাৰখনে। তো ইয়াত ক'বলগীয়া বিষয় একো নহয়। গতিকে আপোনালোকে জানে চৰকাৰে আমাক কিছুমান ৰেষ্ট্ৰিকশ্যন দিছে। আজি আমাৰ মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বোলে সকলো মানে আমাক এটা মানে ৰেষ্ট্ৰিকশ্যন দিছে ঈদত। মানে ঈদত এটা কণ্ট্ৰভাৰ্চি হৈ আছে, এইটোতো সকলোৱে জানে। তো ইয়াত ক'বলগীয়া বিষয়টো নহয়। কিন্তু আমাৰ কথা হ'ল কি, যে আমিও অসমীয়া, বেলেগ মানুহ নহওঁ। আমি বেলেগ মানে বাংলাদেশৰ পৰা ইয়াত অহা নাই, আমি অসমীয়া মানুহ দেই। ৰেষ্ট্ৰিকশ্যন আপোনালোকে দিব পাৰে, ইয়াত মানে আমি কোনো আপত্তিজনক নকৰোঁ। আপোনালোকে ৰেষ্ট্ৰিকশ্যন দিব, চৰকাৰ আপোনালোকে যি মৰ্জি আপোনালোকে সেইটোতো কৰিবই না, সেইটোৰ বিষয়ে নকওঁ। কেৱল আমি মানে আমাৰ অসমবাসী ৰাইজক কৰিব, সকলোকে এটা কথা কৈ আছোঁ, মানে আপোনালোকে আপোনাৰ নিচিনাকৈ ঈদবিলাক পালন কৰি থাকক। আপোনালোকৰ কিবা যদি মানে আপোনাৰ কিবা যদি আনন্দ ফূৰ্তিৰ কাৰণে কিবা ভিডিঅ' ক্ৰিয়েট কৰে, কিবা মানে ফটো উঠে, এইটো মানে মেটাৰ নকৰে। আপোনালোকে এইটো সকলো কৰিব, মানে সকলো বস্তু কৰিব পাৰে। আপোনাৰ আনন্দৰ কাৰণে আপুনি ভিডিঅ' বনাব পাৰে, আপুনি মানে ফটো উঠিব পাৰে, ইয়াত কোনো ৰেষ্ট্ৰিকশ্যন নাই। কিন্তু মই এটা কথা ক'ব কৈছোঁ আপোনালোকক, যে আপোনালোকে এই মানে ভিডিঅ' বা একটা মানে এই ঈদৰ এই বস্তুখিনি আপোনালোকে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব। কাৰণ অলৰেডি জানি আছে মানে আমাৰ কেনেকুৱা ধৰণৰ এটা ছিচুৱেশ্যন চলি আছে, সকলোৱে জানে এই বিষয়টো। আমাৰ অসমত কেনেকুৱা ধৰণৰ এটা ছিচুৱেশ্যন চলি আছে। গতিকে মানে আপোনালোকক মানে ডিপলি ৰিকুৱেষ্ট কৰিছোঁ, এইটো আপোনালোকে ভিডিঅ'বিলাক ক্ৰিয়েট কৰিব পাৰে, আপোনালোকে পিকচাৰ উঠিব পাৰে, এইটো আপোনাৰ কথা। ইয়াত আমাৰ ক'বলগীয়া বস্তু নহয়। কিন্তু আপোনালোকক মানে খুব হাৰ্ডলি ৰিকুৱেষ্ট কৰি আছোঁ এইটো, যে আপোনালোকে ভিডিঅ'বিলাক বা সেই ফটোবিলাক আপোনালোকে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব। আৰু সৰু সুৰা যিবিলাক ইউটিউবাৰ বা যিহঁতে মানে ফেচবুক, ছ'চিয়েল মিডিয়াটো আমাৰ সৰু সুৰা মানে বা ভাইটিসকল যিহেতু মানে ছ'চিয়েল মিডিয়াটো বেছিকৈ ইউজ কৰে আৰু কি, সিহঁতক কৈ আছোঁ, এই তোমালোকে যিটোৱে কৰা, কিন্তু এই মানে ঈদৰ যিবিলাক মানে প্ৰত্যেকটো আমাৰ অসমত মানে নানান ধৰ্মীয় লোক আছে ইয়াত, হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, সকলো ধৰণৰ মানুহ আছে ইয়াত। আমাৰ ইয়াত পূজা উদযাপন কৰে, মানে আমাৰ ইয়াত পূজা হয়, আমাৰ ইয়াত দুৰ্গা পূজা হয়, আমাৰ ইয়াত বিহু হয়, আমাৰ সকলোগিলা আমাৰ অসমতে হয়। গতিকে আমাৰ ইয়াত মানে ক'বলগীয়া একো নহয়, আমি সকলোৱে মিলা প্ৰীতিৰে থাকোঁ। কিন্তু সকলোৰে এটা কালচাৰ আছে, মানে প্ৰত্যেকটো ধৰ্মৰে এটা নিজা কিছুমান ৰুলছ আছে, কিছুমান ৰীতি আছে, ৰেৱাজ আছে, মানে প্ৰত্যেকটো ধৰ্মৰে কিছুমান ৰীতি থাকে না। সেই বস্তুগিলা সেই ধৰ্মৰ মানে ক্ষেত্ৰতে পৰে। গতিকে এই বস্তুগিলা মানুহৰ সন্মুখত মানে দেখুৱাই, যেনেকুৱা মানে পূজাত মানে পাঠাগিলা বলি দিয়া হয়। গতিকে এইটো ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত ফ্লাছ নকৰাই ভাল। কাৰণ সেইটো তাৰ ধৰ্ম, মানে সি যেনেকুৱা কৰি মন ধৰে সেইটো কৰিব পাৰে, তাত আমাৰ মানে ক'বলগীয়া বস্তু নহয়। গতিকে এইটো মানুহৰ মনত বেয়া লাগে। হয়তো খ্ৰীষ্টানবিলাক আমাক দেখিব নকৰি কেনেকুৱা হয়, যোনৰ যিটো ধৰ্ম সেইটোতো কৰিবই। গতিকে ধৰ্মত কাৰো ৰেষ্ট্ৰিকশ্যন নাই। যাৰ যিটো ধৰ্ম আমাৰ অসমত মানে গোটেই মানে নানান ভিন্ন ধৰ্মৰ মানুহ ইয়াত বসবাস কৰে। গতিকে যোনে যি ধৰ্মত আছে, মই সকলো ধৰ্মৰ শ্ৰদ্ধা কৰোঁ, আমি সকলো ধৰ্মৰে শ্ৰদ্ধা কৰোঁ। এটা ধৰ্মকো আমি নেগলেক্ট নকৰোঁ, সকলো ধৰ্মকে শ্ৰদ্ধা জনাওঁ। কিন্তু কথা হ'ল কি, আমাৰ মানে ঈদৰ এই বস্তুখিনি যেনেকুৱা কৰে, এই বস্তুখিনি আপোনালোকে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব। কাৰণ আপোনালোকে জানে অলৰেডি আমাৰ ঈদটো লৈ কেনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চি হৈ আছে। অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষ জুৰিতে এটা কণ্ট্ৰভাৰ্চি চলি আছে। আমাৰ মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ইয়াত মানে ইনভেষ্ট হৈ আছে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ মিষ্টেক যাতে নকৰে, মানে এই বস্তুখিনি মানুহৰ সন্মুখত তুলি নধৰিব। এনেকুৱা নহয় মানে তুলি ধৰিলে কিবা হয়, কিন্তু আপোনালোকে এই বস্তুটো মানে আমাৰ যিটো ৰীতি, মানে যোনৰ যি ধৰ্মৰ যিটো ৰীতি হয়, আমি অসমীয়া মানুহ, আমি এটা ধৰ্মৰ মানুহ, বেলেগ আন এটা ধৰ্মৰ মানুহ। অসমত মানে ভিন্ন ধৰ্মৰ মানুহ আছে, নানান জাতিৰ মানুহ আছে। ইয়াত হিংসা কৰিবলগীয়া একো নাই। গতিকে আপোনালোকক কথা এটাই কৈছোঁ, যে আপোনালোকে এই বনোৱা পিকচাৰবিলাক বা আপোনাৰ ভিডিঅ' যিটোৱে আপোনাৰ মানে আনন্দৰ কাৰণে যিটো মানে ক্ৰিয়েট কৰে, এই বস্তুখিনি আপোনালোকে ছ'চিয়েল মিডিয়াত মানে শ্বেয়াৰ নকৰিব। এইটো মানে আপোনালোকক মানে ডিপলি ৰিকুৱেষ্ট কৰি আছোঁ। এনেই আমাৰ মুছলমান মানুহৰ ওপৰতে মানে দিন বাই দিন আমাৰ মুছলমানৰ ওপৰতে কেনেকুৱা এটা মানে অপপ্ৰচাৰটো আহি আছে না। এইটোতো জানে। আজি কোনো এটা নেতা বা কোনো এটা ডাঙৰ মানুহ চাইছেনে যে আজি মুছলমান মানুহক ভালকৈ কয়? নকয়। কোনো এজন মানুহে ভালকৈ নকয়।
তো গতিকে মানে মোৰ কথা হ'ল আপোনালোকে এই বস্তুখিনি শ্বেয়াৰ নকৰিব আৰু চৰকাৰেতো আমাক কিছুমান ৰেষ্ট্ৰিকশ্যন দিছে সেইটোতো আপোনালোকে জানে অলৰেডি চৰকাৰে আমাক কিছু ৰেষ্ট্ৰিকশ্যন দিছে গতিকে ৰেষ্ট্ৰিকশ্যনটো মানে যিটো ৰেষ্ট্ৰিকশ্যন দিছে চৰকাৰে আপোনালোকে এইটো মানি ল'ব এনেকুৱা নহয় যে আপোনাৰ চৰকাৰে মানে চৰকাৰৰ বিৰুদ্ধে কাম কৰিব আমি অসমীয়া মানুহ চৰকাৰৰ কথা মানিব লাগিব চৰকাৰ আমি বনাইছোঁ গতিকে চৰকাৰে এটা মানে নিৰ্দেশ দিছে আমাক সেইটো মানিব লাগিব চৰকাৰ আমি বনাইছোঁ গতিকে চৰকাৰে যদি আমাক কিবা নিৰ্দেশ দিয়ে আমাৰ এইটো মানিব লাগিব না আমাৰ ফেমিলিৰ যিজন ডাঙৰ মানুহ আমাক মানে এটা এডভাইচ দিয়ে আমাৰ এইটো মানিব লাগিব কাৰণ সি জানে অলৰেডি গতিকে চৰকাৰ আমি বনাইছোঁ আমি অসমীয়া মানুহ গতিকে অসম চৰকাৰে আমাক এটা কিবা নিৰ্দেশ দিলে মানি চলা উচিত আপোনালোকে ইয়াত মানে দ্বিধাবোধ নকৰিব একাও নকৰিব কেৱল আপোনালোকক মানে আপোনালোকৰ যিটো ঈদ পালন কৰি ঈদৰ যিটো আনন্দ লওক আপোনালোকৰ যি ইচ্ছা আছে কৰি থাকক কিন্তু এটা জিনিছে নকৰিব কেৱল আপোনালোকৰ কথা কৈ আছোঁ যে এই বস্তুখিনি আপোনালোকে ছ'চিয়েল মিডিয়াত মানে এই বস্তুখিনি আপোনালোকে ছ'চিয়েল মিডিয়াত মানে এৰি নিদিব ছ'চিয়েল মিডিয়াত নিদিব এই বস্তুখিনি ছ'চিয়েল মিডিয়াত তুলি নধৰিব দাঙি নিদিব আপুনি যিটো ভিডিঅ' ক্ৰিয়েট কৰে যিটো পিক বনায় যিটো পিকচাৰ উঠে এই সকলো বস্তু আপোনালোকে ছ'চিয়েল মিডিয়াত দাঙি নধৰিব এইটো আপোনালোক মানে খুব হাৰ্ডলি ৰিকুৱেষ্ট কৰি আছোঁ আপোনালোকক যে ছ'চিয়েল মিডিয়াত এই বস্তুখিনি দাঙি নধৰিব তো এইখিনি বস্তুৱে আজি বেলেগ ক'বলগীয়া একো নাই তো আজি এইখিনি মোৰ মানে ভিডিঅ'টো বনাই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ এটাই আপোনালোকে যিটো মানে পিকচাৰ বনাওক যিটো আপুনি ভিডিঅ' বনাওক এই বস্তুখিনি নিজৰ আনন্দৰ বাবে চাওক কিন্তু এই বস্তুটো ছ'চিয়েল মিডিয়াত দাঙি নধৰক যাতে আমাৰে প্ৰব্লেম হ'ব মানুহ নহয় আমাৰে প্ৰব্লেম হয় গতিকে আপোনালোকে এইবিলাক দাঙি নধৰিব এইবিলাক পিক আপোনাৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব তো আজি এই ভিডিঅ'টো বনোৱা মোৰ এইটোৱে উদ্দেশ্য সকলোকে মানে বস্তুটো অলপ মেমৰাইজ কৰি দিলোঁ তো সকলোকে ঈদৰ শুভেচ্ছা থাকিল নমস্কাৰ।